কম Good morning and happy Independence Day everyone. আজি মই ভাবিলো এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ এনো ভাবি আছিলো যেতিয়া মই ব্লগ দিম বুলি তো আজি ষ্টাৰ্ট কৰিলো এতিয়া বাজিছে 9:30 মই উঠিছোহে অলপ আগত মোৰ উঠা দেৰি হয় বাৰু কেতিয়াবা 10টাও বাজি যায় উঠা দেৰি হয় মানে মোৰ শু দেৰিকে যায় সেইটো কাৰণে মোৰ উঠাও দেৰি হয় যদি মই চাহো খোৱা নাই এতিয়ালৈকে তো চাহ তা খাই ধুই মই আপোনালোকক আকৌ লগ পাই আছো মই এতিয়া গা ধুবলৈ যাম আৰু মই গা ধোৱাৰ আগতে এটা পেক লগাম পেকটো হৈছে পেকটো হৈছে ওটছ আৰু গাখীৰ দিছোঁ আৰু যদি কাৰোবাৰ ড্ৰাই স্কিন হয় বহুত বেছি ড্ৰাই স্কিন হয় তেতিয়াহ'লে হানি এড কৰিব আৰু যদি অইলি স্কিন হয় ৰ'জ ৱাটাৰ আৰু মই কিন্তু একোৱে মিলা নাই খালি অকল গাখীৰ দিছোঁ কম্বিনেশ্যন স্কিন হয় সেইটো কাৰণে কোকোৱা নেকি মই এইটো বনাই পেলাই ফ্ৰিজত থৈ ওটছ নহ'লে আটাও লগাব পাৰে আটা গুড়িয়ে হয় আটা তাতে গাখীৰ এড কৰি লা লা এইটো লগালে স্কিনটো গ্ল' কৰে আৰু লগোৱাৰ পিছতে বহুত বেছি বগা বগা লাগে মুখখন মই ব্লগ বনাব নাজানো আৰু যি টি কৈ দিছোঁ বোলে আমাৰ ঘৰত ব্লগ বনোৱা মানে কাটি কাটি ভিডিঅ'টো 1 মিনিট মানৰ হ'ব বিকজ আমাৰ মানুহৰ টিকটক বহুত বেছি তাইও বনাই আছে মানুহ বলাবই আপা মোৰ চবেই জানে এইটো এতিয়া মই গাই ধোৱা নাই মই গা ধুই কৰিম নাই আজি মই জলদি গা ধুম আজি মই জলদি গা ধুম কাৰণে তাকে কৈ আছে আৰু মানে এনে মোৰ বহুত দেৰি হৈছে ভাত খোৱাৰ পিছতে মই নোধোৱা বেছি কৰিব নালাগে এনেই আৰু ফাল্টু কথা নাখাওঁ এনেই কৈ আছে ফাল্টু কথা ননচেন্স কাম নাই বেকাৰ কণ্ঠা হ'ব আজি মই ক'লে কি বনাব সুধি আছোঁ তেতিয়া মই দিম আকৌ ব্লগত লাগি গৈছে আৰু মই এতিয়া হৈ গ'ল গা ধুমগৈ এতিয়া সেইকাৰণে কিবা আহিল এতিয়া মাত শুনিবা আজি কি গাহৰি নানে গাহৰি আজি কাটিম এইখিনিতে অলপ টাইম শুকোৱাৰ পিছত মই গা ধুমগৈ তাৰপিছত আহি দেখা মোৰ মুখখন গ্ল' কৰিব যে মই গা চা ধুই আহিলোঁ এতিয়া মই মোৰ ভাগিনক চিনাকি কৰাম হাই জেছা হাই কোৱা কি নাম তোমাৰ কৈ দিয়া মুখখন হাকি আছা কিয় বেঙাটোৰ নিচিনা অকল তাই আছে মোৰ যোন ওলাব এতিয়া মোৰ ব্লগত বিকজ ঘৰৰ মানুহখিনি নোলাই এতিয়া নতুন যে নাজানো কাৰণে নোলাই পিছত কিন্তু মই নুলিয়াও কাওকে যেতিয়া ওলাওঁ কৰিবা তেতিয়া মই এনেও কাওকে নুলিয়াওঁ
নাশি তুমি কোন ক্লাছত পঢ়া কৈ দিয়া ক্লাছ 1ত এডমিশ্যন লৈছিলে যাবই নাপালে বন্ধ হৈ গ'ল কৰোণা বাইদেউ আহি গ'ল কি কৰি আছে বান্দৰ নিচিনা তোমাৰ কোন হয় মই ননচেন্স নেকি কোৱা তুমি মোক মুমু মাতা তাই মোৰ ঘৰত মাতা নে মুমু হয় আৰু চুমু তাই মুমু বুলি মাতে সেইকাৰণে আৰু মোৰ মাহী নামাতে আমাৰ মানে মোৰ ওপৰৰ বাজনীক তাইৰ নাম আকৌ ধুনু যে ধুনু তাইতো মানে ক'ব নিবিচাৰে সেইটো কাৰণে তাইক গুগু বুলি মাতে তোমাক দেখাই থকা নাই আৰু মই মুমু চেনেলটো লাইক কৰি দিব দেখিছে শিকোৱা দেই নিজে কৈছে মই নাই শিকোৱা আমাৰ মা মালিকা চেৰাবত মুনি আহিছে খাই আছো দেখি আমাৰ ঘৰৰ ড্ৰয়িং ৰুমৰ পুতলা আৰু আছে এইফালে বিখৰাই পেলাই থৈ দিছে চাইডে মোৰ সৰু পুতলাও আছে তাই কিন্তু বেয়া কৰিছে এতিয়া কিয় দাঁত এনেকৈ দেখাই আছে ভাল লাগিছে হৈছে কুৰ লাগিছে আৰু আজি তাৰ ঘৰত কি স্পেচিয়েল আছে ক'ব 15 আগষ্টৰ পৰা যিহেতু সকলোৰে থাকিবই পাপা আৰ্মি আছিলে ইণ্ডিয়ান আৰ্মি আৰু আৰ্মিত যিহেতু কি কৰি আছে মুখখন আৰ্মিত যিহেতু 17 ইয়াৰ্ছ বা 20 ইয়াৰ্ছৰ পিছত ৰিটায়াৰ হৈ যায় 6 ইয়াৰ্ছলৈকে কৰিব নোৱাৰি মানে জবৰ 17 বা 20 ইয়াৰ্ছৰ পিছত ৰিটায়াৰমেণ্ট হয় তো তাৰপিছতে পাপা ৰিটায়াৰ হোৱাৰ পিছত পুলিচত সোমালে পাপা এতিয়া পুলিচত আছে আমাৰ আৰু পাপা আজি গৈ আহিলেগৈ ৰাতিপুৱাতে গ'ল পাপা 6টা মানতে গ'ল নেকি এতিয়া অলপ আগত আহিছে গাইছ মই লাঞ্চ কৰি আহিলোঁ ভাত খালোঁ ভাতৰ লগত কবি চব্জি দালি ভাত চিকেন সেয়া অলপ মোৰতো PG পৰা অহা মাৰ্চৰ 23ত আহিছিলোঁ নেকি 23 নে 22ত আহিছিলোঁ তেতিয়া ফুৰিবই যোৱা নাই ক'তোতে ফুৰিব মানে এনেকৈ ওলায়ো যোৱা নাই ইমান চাগে আহা পা বুলি 3বাৰে ওলাই গৈছোঁ নেকি 3-4বাৰ মানে ওলাই গৈছোঁ তাৰপিছত ওলোৱাই নাই 5 months কমপ্লিট হ'ব এতিয়া কৰোণা বাইদেউ নোযোৱাই হৈ গ'ল আপোনালোকে ছাজেষ্ট কৰিব কিহৰ ভিডিঅ' বনালে ভাল পাব মানে আপোনালোকেও যদি বিচাৰে এনেকুৱা এটা ভিডিঅ' চাব মন আছে আপোনালোকেও ক'ব সেইটো মোৰ কাৰণেও ভাল হয় তেতিয়া কোনোবাই ছাজেষ্ট কৰিলে আইডিয়া দিলে বাজিছে 3টামান বাজিছে মই ভিডিঅ' এডিট কৰি আপোনালোকক ইভিনিং লগ পাই আছোঁ ঠিক আছে এয়া ইভিনিঙত বায়ে চেৱৈয়া বনালে চেৱৈ বুলি কোৱা হয় যোনটো মই ভিডিঅ' কৰিবগৈ নোৱাৰিলোঁ গোটেইখিনি মই বেলেগ এডিট কৰি আছিলোঁ কাৰণে তাই এনেকৈ ভিডিঅ' বনাই থোৱাটোকে মই এড কৰি দিছোঁ আৰু যদি ৰেচিপিটো লাগে আপোনালোকে জনাব মই তেতিয়া ৰেচিপিটো আকৌ ভিডিঅ' দিম আৰু ৰাতিৰ বাবে বনাইছিলে মাছৰ এইটো জোল ফিছ কালি বুলি কয় সেইটো ৰেচিপি মই এতিয়া ভিডিঅ'টো কৰি থৈছোঁ বাৰু কিন্তু ব্লগত নিদিওঁ বহুত ডাঙৰ হৈ যাব বহুত দীঘল হৈ যাব ব্লগটো যিহেতু সেইকাৰণে নিদিওঁ মই এই দুদিনতে ৰেচিপিটো শ্বেয়াৰ কৰি দিম আৰু ৰাতি আমি এয়াই খাম ননভেজত মাছেই আছে যিহেতু দিনত চিকেন খালোঁৱেই এতিয়া মাছ আৰু চব্জি এনেকৈ আছিলে গাইছ আজি ব্লগটো মই ইয়াতে সামৰোঁ আশা কৰিছোঁ চাই ভাল পাব মোৰ ফাৰ্ষ্ট ব্লগ আছিলে এইটো তো ইমান নাজানো মই এনেই দেখালোঁ আৰু অলপ আজি দিনটো মইতো ক'তো ওলাইও যোৱা নাই বা একো দেখাবলৈকে তেনেকুৱা ইমান নাইও হ'লেও অলপ শ্বেয়াৰ কৰিলোঁ আৰু আশা কৰিছোঁ ভাল পাব আৰু ট্ৰাই কৰিম মই আৰু ভাল কৰিবলৈ এতিয়া একো নাজানো মই ইমান ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ এইটো ভিডিঅ'টো যদি ভাল লাগে অকণমান হ'লেও লাইক কৰি দিব আৰু মই নেক্সট ভিডিঅ' আপলোড কৰিম ৰেচিপি হ'ব পাৰে নহ'বা মেকআপ টিউটৰিয়েল হ'ব পাৰে সেইটো বনাই থোৱা আছে খালি আপলোড কৰিম যিকোনো এটাই ঠিক আছে তেন্তে গুড নাইট বাই বাই